हेलो दोस्तों हाय हेलो नमस्कार আপোনালোকে চাই থাকক আজি নতুন এটা ভিডিও হ'ব মানে জমনি হ'ব প্ৰেংক ভিডিও কৈ দিছোঁ কিন্তু আমি কি হয় মাৰো খাই যোৱা চান্স আছে বলকচোন ভিডিওটো আৰম্ভ কৰোঁ বলক শিখৰ কিন্তু দাম বাঢ়িলে দেই দাম মানে কেটকা এইটো 25 টকা দিব লাগিব লকডাউনৰ সময় ন ৱা এইটো আমি নাই ললে ল'ব পাৰিব আপুনি নললে নাই শিখৰ কিন্তু 25 টকা আপুনি হেনেকে কৈছে যে মই দোকানলৈ আহিছো বুলি ইমান বাঢ়া না আহিছে আপুনি বেয়া পোৱা নাই শিখৰ দাম বাঢ়িলে কাৰণে মই কৈছো মানে আপোনাৰ 25 হ'ব টকা দিয়ক আৰু কি লাগিব ইমান দাম যদি আপোনালোকে লয় কেনেকে হ'ব হে লকডাউন বুলি কোনা আহিলে নাই এইটো জেগাতে আমি দামত কিনি আনিছো এই কি বুলি কয় তেলৰ টেমা এটা দিয়ক তেলৰ দাম কি তেল তেল মানে কোনটো এইটো ৰবা দে এইটো কেনেকুৱা লৈছে বাজাজ এইটোতো আপুনি আৰে দোকানী আপুনি নে মইহে চাই দিম আপুনি কাষ্টমাৰ হে আপোনাকে মই চাই দিব লাগিব এইটো আপুনি বস্তুৰ দাম মানে সেইকাৰণে ঘপককে আপোনাক সুধিছো 65 এই তেলটো আৰে মিঠা তেল আধা লিটাৰ আৰে দাদা সব লিখা আছে 65 আপোনাক কি মিছা কথা ক'ব নললে নাই আৰু এটা দিয়ক আৰু বস্তু মানে কি হ'ল আপোনাৰ লিখা কাষ্টমাৰ মানে নহলো হ'ব গম পাইছে আপুনি ইমান দামত কথাবিলাক কৈছে আমুকটো দিয়ক তামুকটো দিয়ক ৰ'ব হেৰি আপোনাক কি বুলি কয় আৰু এটা বস্তু দিয়ক কি বস্তু এই বিস্কুট এপেটি দি দিয়ক সস্তীয়া বিস্কুট সস্তীয়া চাব লাগিব ৰ'বা দেই এই নিমখ আছে মই যি হ'লেও হ'ব এটাকে এটা দি দিয়ক এনেকে আমাৰ হেয়া দোকান দিছে ইমান বাহাদুৰ নাই আপোনালোকে যিমান এই 10 টকীয়া বিস্কুটটো আপুনি ল'ব পাৰিব কিন্তু এই বিস্কুটটো আপুনি হয়তো নল'ব পাৰে কেলে এই বিস্কুট দাম তোমাৰ 15 টকা হৈ গ'ল আপুনি মেৰিগোল্ডৰ দাম কেলে দাদা এই লকডাউনৰ কাৰণে ন কেটকা টোটেল 65 60 70 75 আৰু এইফালে 25 টকা কিমান হ'ল আপুনি নিজে মাৰিছো নহ'লে মই আকৌ কেলকুলেটাৰ মাৰিব লাগিব 110 টকা এইটো 25 কৈছে 115 টকা এই তিনিটা বস্তু ঠিক আছে মই বস্তুকেইটা লৈ যাম মানে সঁচা কথা এটা কৈছোঁ লকডাউন চলাৰ কাৰণে পইচা এটা নাই কিন্তু বস্তুকেইটা লাগে ঘৰৰ মানুহজনে বিচাৰিছে তেল লাগে আৰু কেঁচুৱা লোৱা আছে বিস্কুটটো লাগে আৰু চিখৰটো মই খাওঁ কিনো খাওঁ আগতে খাই থকা মানে দাম বাঢ়িলেও খাওঁ পইচা পাতি নাই আপোনাক নহয় দাদা আপুনি এক কাম কৰক 30 টকা আছে 30 টকাটো মই আকৌ কেতিয়াবা আহিলে দি দিম এনেকৈ কোনো পইঠে নহ'ব দাদা মই পইচা একদম ল'ব নোৱাৰোঁ কেলে নহয় 115 টকা আপুনি 30 টকা পইচা দিছে কেনেকৈ হ'ব নিজে চিন্তা কৰক আপোনাক মই দিলোঁ আপুনি ক'লে পইচা আপুনি ইমান ষ্টেণ্ডাৰ্ড আহিছে মানুহজন আপুনি কৈছে কি মোক বোলে বিস্কুট এটা দিয়ক বাজাজ তেল এটা দিয়ক আৰু তোমাৰ শিখৰৰ পেকেট দিয়ক আপুনি 30 টকা দিলে কেনেকৈ হ'ব মোক পইচাটো দিম নহয় আপোনাক নাই দিম মানে দাদা কণী সেইটো মই জানো আপুনি বহুত ফাঁকি দিছে নাই দাদা চব দাদা আপুনি মই একদম ধেমালি চিন নাপাওঁ গম পাইছে মই একদম ধেমালি চিন নাপাওঁ আপুনি 30 টকা পইচা এইকেইটা বস্তু কেনেকৈ পাব নাই 30 টকা নাই দাদা সেইবিলাক হ'লে নহ'ব নাই দাদা আপোনাৰ পইচা আপোনাৰ 30 টকা নাই গৰম নহয় মোৰ গোটেই দেহাই গৰম আপুনি সেইবিলাক নহ'ব আপুনি বেয়া ভাল পায় নাজানো নাই দাদা আপোনাক নহ'লে মই পঢ়া শুনা ব্যৱস্থা ল'ম যি ব্যৱস্থা ল'লো দাদা আপোনাৰ আচলতে ল'বলৈ ইচ্ছাই নাই মই জানো আপুনি 30 টকা পইচা আপুনি এই তিনিটা বস্তু কেনেকৈ পাব এইটো দামে 25 টকা আপুনি এই 30 টকাটো দিয়ক সেইটো লৈ যাওক 5 টকা এটা মই ঘূৰাই দিম আপুনি চলাই এটা লৈ যাওক 5 টকা মোৰ পইচা পাতি আছে নথকা নহয় আপোনাক কিমান লাগে কিন্তু মানে মোৰ বৰ্তমান নাই মই ATM মাৰিবলৈ এতিয়া বন্ধ এতিয়া মই যাবও নোৱাৰো এইফালে নাই দাদা কোনো পইধে আপোনাক মই দিব নোৱাৰো 30 টকা আছে এইকেইটা বস্তু মই কোনো পইধে আপোনাক দিব নোৱাৰো আৰু আপোনাৰ যদি পইচা আছে আপুনি যদি পইচা নাই আপুনি দোকানলৈ আহিছিলে কি এই বাদ দিয়া তোমাৰ বস্তুৱে নালাগে পইচা দিয়া ইমান ফালতু দোকানী আপুনি ফালতু বুলি ক'লে যে মই যদি ফালতু ইমানখন ডাঙৰ দোকান মই খুলি পিনে আপোনাৰ ওচৰত এনেকৈ ডাইলগ মাৰি আছো নেকি নাই শিখৰো নিদিওঁ আপুনি মোৰ দোকানৰ বস্তু একোৱে খাব নালাগে 10 টকা নাই আপোনাক একো বস্তুৱে নিদিওঁ মোৰ আপুনি যে অথনিৰ পৰা মোক দম দি আছে কথা এটা কওঁ বেয়া পাব নেকি আপুনি মোৰ ইয়াত কি লাগি আছে এখন দেখিছে নাই আপুনি তেনে এখন উঠত আপোনাক লগাবলৈ দিছে নাই না ধুতুই থবলৈ দিছে নাই আপোনাৰ মুখত কেলে কোনা মানে হয় কথাটো ঠিক কিন্তু হ'লে কি মই লগাই থৈছো আপুনি অথনি মানে আপোনাৰটো মুখৰ ভাৱটো মোৰ ওচৰত আহিছে ন আৰু যদি তুমি ইমানে যদি আপুনি ইমানে যদি এনেকে মাস্কৰ বিষয়ে কৈছে আপুনি ইয়াত কেলে কোনা জোখা যন্ত্ৰ এটা আনিবলৈ কেলে দোকানত মই সেইটো একদম হেৰি কৰা আপুনি লগাই লওক মাস্কখন লগাই লওক কথা সেইটো দেখিছ নাই এইটো কেমেৰাটো আপোনালোকতে ইমানখিনি ধেমালি কৰি আছিলোঁ একচুৱেলি বেয়া চেনেল লাইক কৰি দিব বিজন বৰা
অফিচিয়েল চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব মই বেয়া নাপাব দেই সঁচা নহয় আপোনাৰ বস্তুকেইটা যেনেকুৱা দি দিবা দেই